হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ লৈছোঁ আমাৰ গাঁৱৰ এটা খুঁটিলৈ, যিটো খুঁটি এৰিছিলে কোনোবা এটা সময়ত। পিছত গম পাওঁ আমি কোনটো সময়ত এৰিছিলে। তো ভিডিঅ'টো আমাৰ শেষলৈকে চাবলৈ নাপাহৰিব। এই শুকান পৃথিৱী তুমি আছিলা কেলে ভাই তই ক হাবি মাজত সোমালি? মই জানো নহয়, তই শিকাব নালাগে। যদি কি হবাই নিয়ে কিন্তু চাবি আকৌ। হেল্ল' গাইজ, নহয় গাইজ, আমি এতিয়া এডোখৰ হাবি মাছ পাইছোঁহি। হাবিটো অকণ মোৰ ভয় লাগিছে নহয়, যদি কোনোবাই চুচাই যায় ধৰিম মই। এতিয়া আমি গৈ আছোঁ লিলিয়া ৰাস্তাত। পথাৰ আলিৰ ওপৰত বাইক খাম নেকি? ৰাস্তা আছে, ৰাস্তা আছে বোলে। এনেকৈ বেকা নহয়, এইটো ৰাস্তা তাৰমানে এডোখৰ তাৰমানে ৰাস্তা আছে। অ'কে, তলে নমা এইফালে অঁ এনেই ৰাস্তা নহয় নি? গাড়ী চাই চব যাই পেলি। ভাই তই কি কোনখানে নি আছ তই ভাই? আমাক শিকাব নালাগে। আমি এটা খোজকাঢ়ি যাওঁ লাগে আমি হা, এইফালে যোৱা এইটো নহয় নি, দেখা আনিবা এইটো গাছ। তই বাকী দিলোঁ। এই গাছটো কাৰণে কি কৰি আছ? গাইছ, পাই গৈছোঁ আমি জেগা পুৰা গেলগেলীয়া বোকাত, খুঁটিৰ ওচৰ। আমাৰ দাদাহঁত বাইকত আহি আছে। অ' ভাই মাক কি চেগা বে। চাওক চাওক, ৰ'ব দেখাইছোঁ। বনাই আছে এইবোৰ চাওক, এইবোৰ পূৰা গছ পুলি ৰুই থৈছে, এইবোৰত ৰুই থৈছে। এইবোৰ এখন হাবিখন যে কাটি মুকলি কৰিছে, ঘৰ বনাই আছে বোলে। গৈ আছোঁ। গান শুনিছানে পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি। এখন যাওক, ইয়াত বহিমগৈ দিয়া। আহি যাওক, আহি যাওক। বহুত চালি জেগা, ইয়াত মানুহ বহিব পাৰে। এডোখৰত পূৰা ৰাতিৰ সাজটো বনাই আছে ন? এডোখৰ বনাই আছে, ইয়াত খাব পাৰিব ৰাতি। চালিয়া জেগা এডোখৰ পাই গৈছোঁহি। ৰ'দটো পৰি আছে বুলি দেখা নাই মোক চাগে। অঁ, এটা বহি আছোঁ আমি এটা হাউচ, অকণমানি ঘৰৰ তলত। চাওক এইটো দেখিছে নাই, মজা ঘৰ। গাইজ আপোনালোকে যে দেখিছে এইটো আৰু এইবোৰ বাকীবোৰ, এইডোখৰ আমাৰ এজন দাদা এজনৰ, লোকেল দাদা। তেওঁ এইখন বনাইছে। যেতিয়া ভাল হ'ব তেতিয়ালৈকে তাৰপিছত ইয়াত আপোনালোকে খানা চানা খাব পাৰিব আৰু বেলেগ কিবা কিবি। দাদাক আশা কৰোঁ দাদাই এখন ভালদৰে বনাই যাব পাৰে। আৰু আমি বনাই হোৱাৰ পিছত আকৌ কেতিয়াবা
নিশ্চয় আহিম। এতিয়া আমি নদীলৈ নামি গৈছোঁ। গেলো কেনেকুৱা লাগিছে? গেলোটো আহি কিনে কেনেকুৱা লাগিছে? ভাল লাগিছে? হয় দাদা, কেনেকুৱা লাগিছে? পৰিবিছা নে নপৰিবা? পুৰা নদীখন যে মজা লাগিছে ন? নদীখন মজা লাগিছে। নদীখন দেখাম ৰ'ব। এতিয়া আপোনালোকক নদীখন দেখাম। সুতিটো দেখাম, চৰি ভুল হৈ গৈছে, মিষ্টেক। চক নামি নেকি? নাম দা। সেই আমাৰ দাদা নামি গৈছে দিছে। পুৰা ঠাণ্ডা ন মানুহখিনি? সোমালোঁ বোকাত মানে যাওঁ। নাই ভাল লাগিছে। বাই বাই। বাকী নদী, বাকী সুতি চাওক। এইফালে ৰ'ব, দেখাই আছোঁ আৰু দেখাই আছোঁ ৰ'ব। কৰিলোঁ নদী সুতি চাওক। সেইফালে চবফালে সুতি, চবফালে পানী আৰু আমাৰ জিনিছ দুটাক দেখাইছোঁ ৰ'ব। দুটা পানী সাঁতুৰি ফুৰিছে, মই সাঁতুৰি নাই পৰা, দেখাইছোঁ ৰ'ব। দেখিছে আমাৰ পানী পাই ক'বই পৰা নাই। চবেই সোমাই দিব, জঁপিয়াই দিব দে চবেই। সেইটো পৰিলে নাই বাৰু? মাজলৈ পানী চাগে বহুত থাকিব ন? এইটো পানী হ'লেতো পুৰা হেৰি হৈ যায়। তই গুচি তই ভিডিঅ'টো লৈ আছ, গুচি পানী চানী খেলি হৈ গ'ল। এতিয়া আমি গৈছোঁ অকণমান আগলৈ গৈছোঁ। হেৰি চাগে হাই বুজা সেইফালে যাওঁ। সেইফালে কি চাব, একেবাৰে আছে। একেবাৰে দেখাই দিছোঁ। এইখন পুৰা নদী, সুতি নদী নহয়, সুতি। আৰু ইফালে যাব নোৱাৰি, বোলে ৰাস্তা নাই, আৰু আমি সাঁতুৰিব নাজানো প্ৰথম কথা, সেইকাৰণে আমি নাযাওঁ। চ' ফাইনেলি গাইজ, এতিয়া আমি সুতিৰ ওপৰলৈ গুচি আহিলোঁ আৰু ঘৰত বহিছোঁহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আমাৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পাম। তেতিয়ালৈকে বাই বাই।